Hey guys, good morning. আজি মোৰ মানুহজনৰ বাৰ্থডে। এয়া ভাবিলোঁ ঘৰতে কেক এটা বনাওঁ বুলি মিক্সিত চেনি গুড়া কৰি ল'লোঁ অলপ, কণী দিছোঁ এনে আৰু চিম্পুল কেক এটা বনাওঁ বুলি ভাবিলোঁ। মানুহজনে গমেই নাপায় মানে আৰু ছাৰপ্ৰাইজ বুলি মানে আৰু নিজে কৰি থওঁ বুলি ভাবিলোঁ। এতিয়া ডিউটিত গৈছে। ভাবিলোঁ মাজে মাজে অলপ ছাৰপ্ৰাইজ দিব লাগে, ভাল লাগে এনেকুৱাকৈ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইটো কেক হৈ গ'ল, ক্ৰীম নাছিলে মানে, আৰু মই এনেই অলপমান কিবা বনালোঁ আৰু এয়া কাপোৰবিলাক থৈছিলোঁ, এইবিলাকো থৈ আছোঁ মানে কাম চাম হ'ল আৰু ধুনুও টোপনি মাৰি আছে। বহুত কাম ওলাইছিলে মানে আজি ঘৰ মুচিলোঁ, প্ৰসাদৰ দিম মানে আৰু সেইবিলাকো যোগাৰ কৰিলোঁ। দিনটো আজি মানে গধূলিহে মাথা চুচিব ল'লোঁ, সময় পোৱা নাই মানে। এতিয়া আৰু লৈছোঁ বেলুন ফুকাবলৈ, মানে দুটামান বেলুনো দি থৈ দিওঁ বোলো, ভাল লাগিব। এতিয়া বেলুন ফুলাই আছোঁ। ধুনু মানে পুৰা ডিষ্টাৰ্ব দি আছে একদম, বেলুনবিলাক দেখি আৰু ফুটেই পুৰা। আজি পাপাৰ বাৰ্থডে কৈ আছে পুৰা, কেকটো বোলে সি কাটিব তাকে কৈ আছে। ইয়াতে দি দিলোঁ এইকেইটা বেলুন, অলপ জেগাই নাপালোঁ তাৰ কাৰণে এনেকৈ কাপোৰখনতে দি দিলোঁ। তো বনোৱা হোৱাৰ পাছত কমপ্লিট। হাজবেণ্ড ডিউটিৰ পৰা আহি পাল, আকৌ ফটো উঠি লওঁ। আৰু এতিয়া চাকি ধূপ জ্বলাই আছে, সেয়া প্ৰসাদ ৰেডি কৰাই আছে মানে আৰু সেইবিলাক ভিডিঅ' কৰিব সময় নাপালোঁ। চাহ খোৱা, প্ৰসাদ খোৱা একোৱেই ভিডিঅ' আৰু কৰিব সময় নাপালোঁ মানে, কাম কৰি থাকোঁতে মানে আৰু সেই হৈ গ'ল, মোবাইল ল'ব টাইমে নাপালোঁ। এতিয়া ভিডিঅ'টো পিছত বনাই আছোঁ মানে আৰু সেৱা কৰি ল'লোঁ তিনিওজনে। আৰু এতিয়া কেক কাটিব ওলাইছে। এয়া ডাঙৰটো ভতিজা আৰু এইটো আমাৰ ধুনু। দুটাকে লৈ পিনে কেক কাটি আছে। কেক কাটি মানে ইমান ভাল পায় আমাৰ ধুনু, মানে একদম দিনতে কেকটো কাটে বোলে, কৈ আছে মোক বাৰে বাৰে। এতিয়া শান্তি পুৰা। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন সকলোৱে। আৰু এতিয়া প্ৰসাদ চসাদ খাই ল'লোঁ, চাহ তাহ খোৱা হৈ গ'ল। আৰু ইপিনে খানা বনাব লাগি গ'ল পুৰা, বাৰ্থডে বুলি আৰু গোটেইবিলাকে, মানে বেলেগ মানুহ নাই আৰু ঘৰৰখিনিয়ে
একেলগে খাওঁ বুলি ভাবিলোঁ। হাজবেণ্ডৰ মানে ফ্ৰেণ্ড এজন আছে আৰু তাকে বনাব দিছোঁ। খানা বনাই আছে এতিয়া। বেলুন লৈ খেলিব লাগছে বোলে। মানে হঠাতে হৈ গ'ল আৰু একো সেই কৰা নাছিল, হাজবেণ্ডে গমেই পোৱা নাই। তো মনে মনে যে এইবিলাক কৰি আছোঁ মই, কেক বনাইছোঁ কিবা কৰিছোঁ, মানে এইবিলাক গমেই পোৱা নাই। আহি পাই এইবিলাক দেখা পাই ভাবিলে একেলগে ভাতটো খাই দিওঁ। গোটেইবিলাকে ভাত খাই আছোঁ এতিয়া। মাহঁতৰ খোৱা হ'ল মানে উঠি। এতিয়া আমি খাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।